নমস্কাৰ সমূহ শ্ৰোতাক আমাৰ ইউটিউব চেনেল জোনাকী এণ্টাৰটেইনমেণ্টলৈ স্বাগত সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ গ্ৰন্থপাঠ অনুষ্ঠান। এই অনুষ্ঠানত পাঠ কৰি থকা হৈছে অজয় বৰুৱাদেৱৰ গ্ৰন্থ মুকুতামালা প্ৰথম ভাগৰ ধাৰাবাহিক পাঠ। আহকচোন এই গ্ৰন্থখনিৰ দ্বিতীয় খণ্ডটি পাঠ কৰোঁ। সুন্দৰ আৰম্ভণি, সুন্দৰ যাত্ৰাৰ সফলতাৰ মহামন্ত্ৰ। সফলতাৰ পথত সততা আৰু নিষ্ঠা সদায় প্ৰয়োজন। লক্ষ্যটো মহৎ হোৱাৰ লগতে কাৰ্যকৰী পথটো শুদ্ধ সত্য হ'ব লাগিব। তেতিয়া সফলতাই লগ দিব, নহ'লে তাক বিচাৰি দৌৰি ফুৰিলেও লগ পোৱাটো কঠিন। সফলতাৰ চমু পথ নাই। সৰু ল'ৰা ছোৱালীৰ অন্তৰত সত্য, শৌচ, ক্ষমা, দয়া, বিনয়, সংযম, সততা, প্ৰেম, শ্ৰদ্ধা, ভক্তি আদি জগাই মানৱীয় উপাদানেৰে নৈতিকতা, আধ্যাত্মিকতা আৰু মানৱতাৰ ভেটি তৈয়াৰ কৰিব লাগিব। সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক পৰিৱেশ গঢ়ি স্বাধীন, স্বাৱলম্বী মনোভাৱ, বৈজ্ঞানিক যুক্তিবাদী মানসিকতা সৃষ্টি কৰাটো প্ৰয়োজন। সেয়ে আমাৰ কৰ্তব্য শিশুসকলক সুন্দৰ সপোন দেখুৱাই সুন্দৰ সাধনাৰে সফলতাৰ পথত আগুৱাই যোৱাত সহায় কৰা। ধন্যবাদ।